কৰ্মীসকলে আগন্তুক যে বিধানসভা নিৰ্বাচন 2021 আমি UPPL দল হিচাপে পানীৰী সমষ্টিটো আমাক লাগিব কাৰণ হল আমাৰ ইয়াতে এজন EM এজন MCL জিকিছে আৰু প্লাস ইয়াতে জিকাটো UPPLৰ কাৰণে অতি ইজি আৰু কি আমাৰ অলৰেডি 50+ ভোট আছে বিজেপি ইয়াতে কিন্তু আমাৰ ওপৰত মানে কান্ধত বন্দুক থৈ পালে গুলিয়াব বিচাৰিছে ইজিকৈ জিকি যোৱা সিটটো তেওঁলোকে বিচাৰিছে হেতু কোনো পধ্যে হ'ব নোৱাৰে আৰু যদি বিজেপিক আমাৰ যদি UPPL দলৰ শীৰ্ষ নেতৃত্বই যদি বিজেপিক হেতু সিট এৰি দিয়ে আমাৰ ইয়াতে পানীৰ অঞ্চলত বা ওদালগুৰি ডিস্ট্ৰিক্টত আমিবোৰ মানুহে UPPL কৰি পালে ইয়াতে লাভ নহব কিয়নো বিজেপিয়ে ইয়াত খুমাই পালে সকলো নষ্ট কৰিব আমি ইয়াতে UPPL হৈ যায় থাকিব নোৱাৰিম কোনো কাৰণত আমি এটো মানি ল'ব নোৱাৰিম যদি শীৰ্ষ নেতৃত্বই বিজেপিক হেতু সিট এৰি দিয়ে আমি পাৰ্টিৰ পৰা উলাই পালে নিৰ্দলীয় হৈ খেলিব লাগিব বিজেপিক হাৰাই পালে আমি জিকি যাম আৰু কি ইয়াতে বিজেপি ইয়াতে একো কৰিব নোৱাৰে আৰু প্লাস এটো আমি খকিয়নি দিব বিচাৰিছো বিজেপিক আমাৰ এই পানীৰী অঞ্চলত যেমানবোৰ বড় গাঁও আছে বিশেষকৈ আৰু কি বিজেপি এন্ট্ৰি আমি স্ট্ৰিক্টলি বন্ধ কৰি দিম মানে আমি হিচাপে পানীৰী সমষ্টিৰ বাকি হিচাপে মই আজি পাৰ্সোনালি কৈছো যে মই UPPLৰ পৰা উলাই যাব লাগিব বিজেপিৰ লগত থাকি পালে লাভ নাই আৰু UPPL দল কৰি পালে পানীৰী সমষ্টিত আমাৰ ভৱিষ্যত একো নাই না বিজেপিয়ে এতিয়া যদি স্পষ্টভাৱে আমাৰ এলায়েন্সত যদি 8খন আসন দিয়াৰ পিছত যদি আমাৰ পানীৰী সমষ্টিটো তেওঁলোকে যদি দিয়াৰ এটা হেৰি যদি কৰা নাই আমাৰ তেতিয়াহ'লে UPPL দল হিচাপে আমি ফ্ৰেণ্ডশ্বিপ হিচাপে খেলিম আমাৰ মানে দৃঢ় স্থিতি আমি এই সমষ্টিটো UPPL কোনো পধ্যে এৰি দিব নোৱাৰো কাৰণ আমি এইটো UPPL জিকা সিট এটা আমি বেলেগক কিয় এৰি দিম এটো মিত্ৰতা যদি কৰিব খোজে মানে বন্ধুত্বপূৰ্ণ মিত্ৰতাৰে আমি খেলিবলৈ সাজু যদি নিদি আমি খেলি দিম মইতো ইলেকশ্যন খেলিম নিদলীয়া যদি পাৰ্টিয়ে টিকেট দিলে মই পাৰ্টি হিচাপে খেলিম আৰু নিদলীয়া হিচাপে মই খেলিবৰ কাৰণে ৰেডি আছো যদি বিজেপি আজি তাৰিখত কেৱল ক্ষমতা কেন্দ্ৰিক এটা হেৰি কৰি পেলাই যদি আগ্ৰাসনৰ ভূমিকা লৈছে তেতিয়া মই ৰাইজক আহ্বান জনাম পানাৰী সমষ্টিবাসীক তেওঁলোকে কেৱল মাত্ৰ ৰাজনৈতিক ক্ষমতা দখলৰ কাৰণে ইয়াত উন্নয়নৰ কাৰণে নহয় আজি যদি বিজেপিয়ে আমাক UPPLক মানে সিটটো এৰি নিদিয়ে আমি স্পষ্টভাৱে ভাবিম যে ৰাইজে জনা উচিত যে তেখেতসকলে কেৱল মাত্ৰ ক্ষমতা দখলৰ কাৰণেহে মানে পানাৰী সমষ্টিটো ল'ব বিচাৰিছে তেওঁলোকৰ উন্নয়নৰ কোনো ইন্টাৰেষ্ট নাই আমাৰ কথা হৈছে কি UPPL দলে BTR চুক্তি হোৱাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতি আৰু ইয়াত মানে হাজাৰ হাজাৰ মানে বড়ো শহীদৰ বিনিময়ত যি BTR চুক্তি হৈছিল তাৰ বিনিময়ত আমি এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰাৰ যি মানে আমি প্লেনিং কৰিছো সেই জৰিয়তে আমি যাতে মানে ভৱিষ্যতে আমি সমষ্টিখন বনাই ল'ব পাৰো ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সৃষ্টি কৰিব পাৰো তেনেকুৱা এটা আমি UPPL দলৰ পৰা সেই কাৰণে আমি দাবী কৰিম তো আৰু এটা ডাঙৰ কথাটো হৈছে কি আজি বিজেপিয়ে যদি পানাৰী সমষ্টিটো খালি জিকি যোৱাৰ স্বাৰ্থত ইজিলি জিকি যাবৰ কাৰণে যেহেতু এলায়েন্সত আহিলে ইজিলি জিকি যাব হেতুৰ স্বাৰ্থতে যদি পানাৰী সমষ্টিটো তেওঁলোকে বিচাৰিছে ওদালগুৰি সমষ্টিটোত বিচাৰক যদি তেওঁলোকে পাৰে ওদালগুৰি সমষ্টিটো কিয় বিচৰা নাই কোকৰাঝাৰত বহুত সিট আছে কোকৰাঝাৰত সিট বিচাৰক তেওঁলোকে কোকৰাঝাৰতো বহুত সিট আছে খালি পানাৰীটো কিয় লাগে তেওঁলোকক তো আমি সেই কাৰণে ৰাইজক আহ্বান জনাম কেৱল মাত্ৰ বিজেপিয়ে যদি ইয়াত মানে আমাক সিটটো যদি এৰি নিদিয়ে তেওঁলোকে কেৱল মাত্ৰ ক্ষমতা দখলৰ কাৰণে তেওঁলোকে আমাৰ ইয়াতে খেলিব বিচাৰিছে ৰাইজৰ উন্নয়নৰ কাৰণে নহয় সেইকাৰণে সমগ্ৰ জাতি জনগোষ্ঠীৰ সকলো ৰাইজক মই আহ্বান জনাম আমাৰ পানাৰী সমষ্টিৰ মই ইলেকশ্যন খেলিম মোৰ লগত আহক UPPL হিচাপে যদি টিকেট নাপাওঁ তেতিয়াহ'লে আমি ডেফিনেটলি ইণ্ডিপেণ্ডেণ্ট খেলিব লাগিব কাৰণ পানীৰী সমষ্টিৰ এটা হিষ্টৰী আছে গতিকে এই হিষ্টৰীটো মানে চাই ফালে আৰু এটা কথাত ক'বলৈ গ'লে ইয়াতে বিজেপিৰ কোনো এটা ভিত্তি নাই আৰু বিজেপি যিজন কেণ্ডিডেটক আনিব বিচাৰিছে মানে চালানী কেণ্ডিডেট হয় চালানী মাছৰ বেপাৰ আৰু মানে কিমান দিন চলিব আৰু ৰাইজৰ কাৰণে বা সমষ্টিটোৰ কাৰণে মানে খুবেই ভাল